নমস্কাৰ বন্ধুসকল, মোৰ চেনেল স্পেচিয়েল প্ৰগ্ৰামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে আমি যেতিয়া চাকৰি এপ্লাই কৰোঁ মোবাইলত, কিছুমানে বহুতে মোবাইলতে এপ্লাই কৰে বা বহুতে লেপটপত এপ্লাই কৰে, আৰু যেতিয়া এপ্লাই কৰোঁ তেতিয়া কি হয়, আমি যিটো ফটো থাকে ফটোখন 10 KB পৰা 100 KB ভিতৰত বিচাৰে, বা 10 KB পৰা 50 KB ভিতৰত, বা 10 KB পৰা 20 KB ভিতৰত, বা যিটো ছিগনেচাৰ হয় সেইটো 5 KB পৰা 20 KB ভিতৰত তেনেকৈ বিচৰা হয়। কিন্তু সেইটো আমি বনাম কেনেকৈ? আমি বনাবলৈ বহুত অসুবিধা হয় বা বহুত কষ্ট হয়। কিন্তু এতিয়া এটা এপছৰ জৰিয়তে সেই ফটো বনাবলৈ একেবাৰে সহজতে সেই ফটোকপি আপোনালোকে বনাব পাৰিব। কেনেকৈ বনাব পাৰি তাৰ বিষয়ে জানিম। তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, এতিয়া আমি কেনেকৈ ফটো বনাই তাৰ বিষয়ে জানি লওঁ আহক। প্ৰথমতে আমি প্লে ষ্ট'ৰত যাম। প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰিম ফটো ৰিচাইজ, ফটো ৰিচাইজাৰ চাৰ্চ কৰিম। ইয়াত প্ৰথমতে দেখিছে ফটো এণ্ড পিকচাৰ ৰিচাইজাৰ বুলি আছে, তাত ক্লিক কৰিম। মই ডাউনলোড কৰি থোৱা আছে কাৰণে মোক অ'পেন কৰিব দিছে, আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লোৱাৰ পিছত অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তাত ওপৰত লিখা আছে চাওক, চিলেক্ট ফটো, তাত ক্লিক কৰিব। আৰু আপোনালোকৰ ফটোৰ পৰা যিকোনো এখন ফটো ল'ব পাৰে। মই ছিগনেচাৰ এটা লৈছোঁ। ছিগনেচাৰটোত চাওক 944 KB আছে, কিন্তু মোক লাগে 20 KB বা 25 KB ভিতৰত। তেতিয়া মই প্ৰথমটোত ক্লিক কৰিলোঁ, দেখিছে 17 KB হৈ গৈছে। একেবাৰে সহজ। ৰিচাইজৰ ছাইডত যিটো অপশ্যন আছে সেইটোত ক্লিক কৰিব। কাঁড়কিডাল মুখামুখিকৈ আছে দেখিছে, তাত ক্লিক কৰিব। আৰু প্ৰথম অপশ্যনটো যোনটো 644 166 × 166 25%, ইয়াত ক্লিক কৰি দিব। ফটো ৰিচাইজ কমি যাব। এনেকৈ আপোনালোকে বনাব পাৰে। তাৰ উপৰিও আপোনালোকে ইয়াত দেখিছে একে লাষ্টৰ যোনটো কাষ্টম বুলি লিখা আছে তাত ক্লিক কৰিব। আৰু ইয়াত আপোনালোকে যিমান লাগে, কেতিয়াবা আমাৰ 250 × 200 এনেকৈও বিচাৰে, এনেকুৱাও বিচাৰে। আৰু কেতিয়াবা আপোনাৰ এনেকৈ আপোনালোকে দেখিছে 9 KB ভিতৰত হৈ গৈছে। এনেকৈ আপোনালোকে ফটোবোৰ বনাব পাৰিব। এনেকৈ আপোনালোকে ছিগনেচাৰ তেনেকৈ বা যিকোনো ডকুমেণ্টছ এনেকৈ আপোনালোকে বনাব পাৰিব, আৰু একো অসুবিধা নোহোৱাকৈ আপোনালোকে আপোনালোকৰ চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব। ঠিক আছে, যদি আপোনালোকৰ কিবা বুজাত অসুবিধা হৈছে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। ঠিক আছে, যদি ভিডিঅ'টো চাই আপোনালোকে কিবা বুজিব পাৰিলে বা শিকিব পাৰিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।